এইয়া ৰাণী ৰাণী হাই কৈ দিয়া হাই এই যাই নেই এইটো হ'ল আমাৰ মানে শালপতিৰ হোম মিনিষ্টাৰটো দেই এইফালে আমাৰ মানে খানা বনা বনাই আছে ইয়া কি বনাইছে অলপ কৈ দিব নি শুকান ৰুটি ন মাংস ভাজিম ন আহি আছে নহয় জানো আহি আছে ইয়া মই দেখুৱালোঁ এতিয়া এতিয়া আমাৰ কাৰণে মানে চাহ বনাই আছে বেচেৰা ঘৰো মানে ইমানখিনি কমপ্লিট হোৱা নাইতো হ'ল আৰু জাষ্ট মানে প্লাষ্টাৰটো আছে সেইটো কাৰণে এনেকুৱাত অৱস্থাত আছেগৈ নিশ্চয় মানে আৰু একমাহমান পাছত অপেনিং মানে ঘৰৰ অপেনিং খাবলৈ পাম যেন লাগিছোঁ মই নহয় জানো ন পাব চাগে নহয় জানো আৰু কি মাহত সোমাম বুলি ভাবিছোঁ ঘৰত বহাগ মানত আচ্ছা ঠিক আছে ইয়া বহাগ মানত মানে ঘৰটো ল'ম বুলি কৈছে আংনো চাহ ফুৰিবাই নতুন না ৰাণীয়ে মোক চাহ দিলে মোক দিছে না চাহ ইয়া তোমাৰ নাম কি প্ৰিয়ংকা কি লিখা প্ৰিয়ংকা ঠাকুৰ আচ্ছা থেংক ইউ তুমি কিমান ক্লাছত পঢ়ি আছা LKG ন মোক দিলে আমাৰ ৰাণীয়ে চাহ আনি দিলে বিহু নামত দিলে আমি এতিয়া চাহটো খামগৈ আৰু কি কৰিছা বেটা ধূপ জ্বলাইছা নেকি অঁ এইটো মানে কিছুমানে বহুত নেম পালন কৰে দেই এতিয়া চা আমাৰ বেটাই ইয়াত কিবা এটা কৰি আছে মইতো এইটো নাজানো এইটো ধূপ জ্বলাইছে চা ইয়াত কি হয় এইটো বেটা এইটো হা মন্দিৰ আচ্ছা দেখিছে না কিছুমান ঘৰত মানে এনেকুৱা মানে ভগৱান প্ৰে কৰাটো বহুত কম কিন্তু এনেকুৱা সৰু বয়সত যে এনেকুৱা প্ৰে কৰিছে চা আৰু আমাৰ শালপতিয়ে আমাক মাতি কেনেকুৱা নিছে চা কি কৰিব বিচাৰিছে শালপতি জানে আৰু এইটো কি কয় এইটো চা আৰু কালাৰটো বেলেগ সেইটো আকৌ কালাৰটো বেলেগ মই এইটো খাই পোৱা নাছিলে দেই কোনোবা যদি খাইছে মই ক'ব পৰা নাই নাজানো আৰু সেইটো ইয়াত আছে একটা মেইন মালিক এইটো আমাৰ শালপতি আজি মানে কেনেকুৱা ডেঞ্জাৰ খানা হ'ব আমাৰ আজি 17 জানুৱাৰী মাঘ বিহু পৰা মাঘ বিহুহে অসমীয়াত মাঘ বিহু কয় ইংলিছত আজি 17 জানুৱাৰী আমাৰ ৰাণী আমাৰ কাৰণে ইমান কষ্টকৈ ৰুটি বনাইছে এতিয়া আমাক মানে বোলে ভাত নোখোৱাই ৰুটিহে খুৱাব না আমি মানে খাইহে চাওঁচোন কেনেকুৱা হয় ৰুটি এইটো চব বঢ়িয়াকৈ বনাইছে ৰুটি কষ্ট লাগে না ৰুটি বনাবলৈ না কষ্ট নহয় বহুত লাগে ন কষ্ট হয় না অলপ ৰুটি বনাওঁতে ন ভাত বনাতকৈ মানে ৰুটি বনালে বেছি টাইম লাগে না ভাত বনালে বেছি টাইম লাগে ৰুটিত ন অঁ কিন্তু ভাততো ইমানখিনি টাইমটো নালাগে চাগে জাষ্ট মানে জুইতে দিব লাগে চব্জি কাটিব লাগে বাছ ন হাতটো লাগি থাকিবলৈ আগে পিছে এনেকুৱা বিয়া নাপাতা আগত এনেকুৱা ৰুটি বনোৱা হেবিট আছিলে নাই আগত বনাইছিল ন তেতিয়াহ'লে ইমানখিনি প্ৰেছাৰটো পোৱা নাই চাগে এয়া আমাৰ শালপতি আহিলে আৰু এইটো আমাৰ ডাঙৰ শালপতি দেই এইফালে ঠাকুৰ এইফালে সূত্ৰধৰ বাই ডাঙৰ বাই আমাৰ হয় না আমাৰ বড়ো ভাষাত মানে বাই বুলি নকয় আমাৰ মানে বেৱাইফোৰ গেদেৰফোৰ বুলি কয় গেদেৰফোৰ এনেকুৱা কয় ডাঙৰ শালপতি আপোনাৰ খবৰ কচোন খবৰ ভালে একেবাৰে বিহু মানে ভালকে গ'ল না চলি আছে বিহুটো ন ইয়াতে আছিলো মই হয় নেকি অলপ পিছত গৰুটো বান্ধিব গ'লো ভুনি নাই অহা অহা নাই আমি আহি মেইন জেগাত বহিলো দেই ৰাইজ কোনোবা যদি বেয়া পায় নাপায় সেইটো নাজানো কিন্তু কি বুলি কয় মাঘ বিহু বোলে আমি মানে শালপতি এইফালেও শালপতি আৰু মই তিনিটাই মানে বঢ়িয়াকৈ মানে মাঘ বিহুটো খাই বৈয়ে বাই বাই কৰিম আৰু আজি পৰা ন আজি লাষ্ট বিহু বোলে লাষ্ট বিহু বোলে আমি তিনিটা মানে শালপতি লগ খালো মানে আমি অলপ চলপ খাই মেলিয়ে শালপতিৰ লগত খানা খাম বিহু বোলে না অলপ নাখালেনো কেনেকৈ শালপতি খানা এইটো কাহিনী মানে দেই এতিয়া আমাৰ মানে হোম মিনিষ্টাৰে বনাইছে আমাৰ কাৰণে ইমান কষ্টকে বা ৰুটি বনোৱাটো মানে যোনে বনাই সি জানে ইমান কষ্ট হয় মই অথনি দেখালো নহয় কেনেকুৱা বা একেবাৰে কেনেকুৱা কৰিব লাগে ন সেইটো কি বুলি কয় এনেকুৱা মাৰাটো বেলনা ন বেলনা
বেলনা মাৰিব লাগে কষ্ট বনাবই লাগিব দে বিহাৰী মানুহ মাইকীটো ৰুটি বনাব লাগিব বনাব লাগিব কোনো মতলব নাই মতলব নাই মই যেতিয়া ৰুটি খাম মন যাব তেতিয়া ৰুটি বনাই দিব লাগিব ভাত বনাব মন গ'লে ভাত বনাই দিব লাগিব এইটো আৰু মহিলা মানুহ কৰ্তব্য মতা মানে যিটো ক'ব সেইটো বনাই দিব লাগিব মাইকী মানুহৰটো কৰ্তব্য আচ্ছা আচ্ছা কৰিবই লাগিব এবাৰ আহি গ'ল মাংস এইটো কি মাংস গাহৰি না গাহৰি মানে বিহাৰী খানা আজি খাই চাম তাৰপিছত কম ন কেনেকুৱা মছলা মাংস কি মছলা তেল অলপ বেছিকে দিয়ে অলপ সোৱাদটো ভাল হয় ভাল এতিয়া মই একেবাৰে হেৰি মাৰিম টেষ্টিং কৰিছা কোনো কথা নাই মই এইবাৰ চিলিকি মাৰিম এইটোতো দৌৰি আহিলো হালফুটি আহিছে বুলি একদম কষ্ট কৰে আপোনাৰ এইখিনিতে মজা না মজা এটা শুনিছে না হালপুটিয়ে মই আহিছে বুলি দৌৰি দৌৰি আহিছে এনেকুৱা ভাল পায় বঢ়িয়া টেষ্টি বঢ়িয়া টেষ্টি চা এতিয়া আমাৰ আহি গ'ল ইয়া এইটো কি কয় ৰুটি আমি এতিয়া ৰুটিটো আমি খাম আৰু বাছ ঘৰত পুতিম আৰু নেই ৰুটি আৰু এইটো মাংস বঢ়িয়া চা না ইয়া আমাৰ হেৰিটো ইমান আৰু আমাৰ এজন হালপুটি ক'ত গ'ল আচ্ছা এতিয়া আমি খাম তাৰপাছতে দেই এতিয়া আমি খামগে এতিয়া আহিলো এইটো হ'ল ৰুটি আৰু এইটো হ'ল কি মাংস এইটো হ'ল আৰু কি দালি বিহাৰী খানা আজি খালো লাষ্ট বিহু বুলি ন হালপুটি মোক মাতিলে এতিয়া ইয়াছা হালপুটি এনেকে খাব লাগে এনেকে লগাব লাগে তাৰপৰা এনেকৈ বহুত ভাল লাগে ন ব্ৰইলাৰ মাংসৰ লগত মই মানে এতিয়া এনেকুৱা ন বঢ়িয়াকে মোজাংলে মানে ৰাতি একচুৱেলি ৰুটি খাব লাগে বুজি পায় দেই এতিয়া আমি এতিয়া মই খাই শেষ এতিয়া টাইম হ'ল ৰাতি 7:30 মান হ'ল 7:30 হ'ল এতিয়া আমি খাই বৈ যাম আৰু বহুত বঢ়িয়াকৈ খালোঁ বনোৱা সকলে জানো খাইছে না খোৱা নাই এইটোতো ক'ব নোৱাৰো আমি বঢ়িয়াকৈ খালোঁ ইফালে মানে দুজন এতিয়াই জাষ্ট আহিছে চা এনেকুৱা বঢ়িয়াকৈ মাৰি আছে কৈছা এই মাল ওলাই আছে অথনি মই ক'লো এইবিলাক মানে মাঘটো ন আমি মাঘ বিহুটো এনেকুৱা খাই বৈয়ে আজি মানে বিদায় দিব আৰু আজিৰ পৰা নাই আৰু কি খাই আছে ৰে ৰুটি কাৰ ঘৰত ৰুটি খোৱা হেবিট আছে নাই গাহৰি না দাৰিয়া কি খালে ৰুটি ব্ৰইলাৰ আকৌ সি কৈছে গাহৰি সি ব্ৰইলাৰ নাখায় না গাহৰি যিজনে যিটো খাইছে পুৰা ক্লিয়াৰ হালমতি দেই আচ্ছা আচ্ছা এখেতে ব্ৰইলাৰ নাখায় গাহৰি খাইছে হয়তো মালিক বঢ়িয়া খালে এইফালে বনোৱাটো মই দেখুৱাই দিম খালোঁ বনোৱাটো কেনেকুৱা বনাইছে বনোৱাবিলাকে খাইছে না খোৱা নাই বনোৱা সকলে এতিয়া মই আগতীয়াকৈ খাই শেষ কৰিলোঁ সিহঁতি মানে খাই আছেগে চাহ টেবুলত কেনেকুৱা লাগিছে বাহ পিণ্ডা আছে এইবাৰ ইফালে আৰু কি বনাইছে দেখুৱাই দিম ৰ'ব পাকঘৰত ভাত মানে বনোৱা সকলে একেবাৰে বনাই আছে এতিয়াও ৰুটি ইফালে মানে ফোনত বিজি আকৌ মানে ৰুটিও বনাই আছে নহয় জানো এইটো মানে ডাঙৰ এইটো সৰু এইটো বাই এইটো ভনী দেই দেখুৱালো আপোনালোকে খালে নাই খামহে ন দে ঠিক আছে আজি মই মোৰ হালপুটি ঘৰত আহিলোঁ বিহুটো খাই বৈ আমি বিদায় দিলোঁ মাঘ বিহু বুলি কোনোবা যদি চাইছে মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব লগত আৰু মানে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব খালোঁ এতিয়া আমি যাম ঠিক আছে তেতিয়াহ'লে আজি মই ভিডিঅ' এইখিনিতে সামৰিলোঁ অ'কে বাই বাই গুড নাইট